নমস্কাৰ বন্ধুসকল, যোৱা বহুদিন ধৰি আমাৰ ৰাজ্যত অংগনবাদী কৰ্মীসকলে আন্দোলন কৰি থকা দেখিবলৈ পোৱা গৈছে। আন্দোলন তেওঁলোকৰ চেলেৰিক লৈ। তেওঁলোকে দাবী কৰিছে যে তেওঁলোকৰ চেলেৰি বাঢ়িব লাগে, ইনক্ৰিজ হ'ব লাগে। এই দীৰ্ঘ আন্দোলনৰ পিছত গুৱাহাটীত তেওঁলোকৰ এখন মিটিং আয়োজন কৰা হৈছে বুলিও এতিয়া শুনিবলৈ পোৱা গৈছে। এই মিটিঙৰ পিছত তেওঁলোকৰ চেলেৰি বঢ়াৰ সম্ভাৱনাও আছে। মিটিংখন অনুষ্ঠিত কৰা হৈছে 4 তাৰিখে অৰ্থাৎ আজি। ইয়াত কি সিদ্ধান্ত লোৱা হ'ব সেইটো আমি মিটিঙৰ পিছতহে গম পাম। বন্ধুসকল, আজিৰ দিনত যিদৰে বস্তুৰ মূল্য বৃদ্ধি হৈ গৈ আছে, সেইমতে চাবলৈ গ'লে এই অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ চেলেৰি নিশ্চয় বাঢ়িব লাগে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ চেলেৰি অসমতকৈ যথেষ্ট বেছি। মানে অকল অসমতহে অংগনবাদী কৰ্মীসকলৰ চেলেৰি বহুত কম। বন্ধুসকল, শিশু এটাক যদি ভাল শিক্ষা দি ডাঙৰ দীঘল কৰি ভাল মানুহ বনাবলৈ হয়, তেনেহ'লে তাক আৰম্ভণিৰ পৰাই আমি ভাল আদৰ্শৰ লগতে ভাল শিক্ষা দিব লাগিব। আৰু এই আৰম্ভণিৰ যিখিনি শিক্ষা, এইখিনি এটা শিশুৱে অংগনবাদীত গৈ লাভ কৰে। এই অংগনবাদীৰ পৰাই শিশু এটাৰ মানসিক বিকাশ আৰম্ভ হয়। তো এইফালৰ পৰা চাবলৈ গ'লে চৰকাৰে অংগনবাদীৰ কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বঢ়োৱাটো উচিত। এই বিষয়ে কিবা নতুন আপডেট আহিলে আপোনালোকে আমাৰ চেনেলত পাই যাব। তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ ভিডিঅ'টোত ইমানেই। তেতিয়ালৈকে গুড বাই।